গুড মৰ্ণিং এভৰিৱান। ৰাতিপুৱা মই গা পা ধুই আহিলোঁ আৰু সোনকালে ৰাতিপুৱা গা পা ধুই দিলে মনবোৰ ভাল লাগে। সেইটো কাৰণে মই চেষ্টা কৰোঁ যাতে সোনকালে গাটো ধুব পাৰোঁ। কিন্তু আৰু কামৰ প্ৰেছাৰত তেনেকৈ গা ধোৱা সোনকালে নহয়েই। মোৰ ইটো সিটো কৰোঁতে কৰোঁতে দেৰি হৈয়ে যায়। এইফালে ছোৱালীক চকুৰ সন্মুখতে ৰাখি পেলাই মই দুই এটা কাম হাতত ল'লোঁ। এইফালে মোৰ আম কেইটামান সৰি আছিলে, ভাবিলোঁ সেইকেইটা কাটি ৰ'দত দি দিওঁ। পেলাই দিবলৈও বেয়া লাগিছে। কাটি কুটি ৰ'দত দি থ'লে পিছত আচাৰ বনাব পৰা যাব। মই আমখিনি ৰ'দত দি থৈ আহিলোঁ আৰু মোৰ আজি আছিলে কেকৰ এটা অৰ্ডাৰ। সেইটো কাৰণে মই এইফালে কেকটোও বহাই থৈ আহিছিলোঁ। কেকটো মোৰ হৈ গ'ল আৰু আজি মই ভাবিছোঁ যে কেকৰ আইচিং কৰোঁতে এটা ভিডিঅ' বনাই থ'ম। মোৰতো তেনেকৈ পাৰফেক্টকৈ মই জানা নাই, কিন্তু মই সেইকাৰণে তথাপিতো ভাবিলোঁ এটা ভিডিঅ' কৰি থওঁ। কেকটো মই 3 লেয়াৰত প্ৰথমতে কাটি ল'লোঁ আৰু তাৰপিছত মই লাহে লাহে আইচিঙৰ কামখিনি কৰিম। আনফালে মোৰ আইচিঙৰ কাম প্ৰায় হৈছেহি আৰু গোটেইখিনি দেখুৱাটোতো সম্ভৱ নহয়। মাজে মাজে যিখন পাৰোঁ মই দেখুৱাই গৈছোঁ। এইফালে ক্লিন কৰি থাকিবও লগা হয়, যিহেতু নাইফখনত লাগি যায়গৈ ক্ৰীমবোৰ, সেইকাৰণে সেইখন ক্লিন কৰি থাকিবও লাগে। গতিকে কেক বনোৱাটো অলপ প্ৰব্লেম হয়, কষ্ট হয়, লগতে বহুত বস্তু লেতেৰা হয়। এইখিনি কৰি মেলি হৈ পেলাই লাহে লাহে মই আৰু ডিজাইনটো ষ্টাৰ্ট কৰি দিম। মই ডিজাইনখিনি তেনেকৈ ভিডিঅ' কৰি থকা নাই, কাৰণ বহুত সময় লাগিব। অৰেঞ্জৰ অকণমান জেল দি পেলাই এইখিনি কৰি ওপৰত দি লৈ তাৰপিছত আৰু মই ওপৰত ডিজাইনবোৰ চিম্পলকৈ কৰি দিম। মই ফাইনেল লুকটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বাৰু, চাব পাৰিব। এইখিনি মই ওপৰত প্ৰথমতে জেলখিনি দি ল'লোঁ, মিলাই ল'লোঁ আৰু তাৰপিছত এয়া হৈছে মোৰ কেকৰ ফাইনেল লুকটো। যি পাৰোঁ বনাইছোঁ আৰু, যে ভাল হ'লেও বেয়া হ'লেও তেনেকৈ মই বনাই আছোঁ। কেকটো কমপ্লিট হ'ল আৰু ফ্ৰিজত দি থৈ আহি পেলাই এইফালে মোৰ ছোৱালীকো খুৱাব লাগিব। তাইও ভোক লাগি গৈছেগৈ নহয়, সেইকাৰণে তাইক মই খুৱাই ল'লোঁ। আৰু এইখিনি সময়ত তাই ইমান উৎপাত কৰি থাকে, কিন্তু তেনেকৈ ভুলাই তাইক মই খুৱাই ল'লোঁ। আৰু নোখোৱালৈকে তাই টোপনিও নাযাব, কান্দিব, আমনি কৰিব। সেইকাৰণে তাইক মই খুৱাই বোৱাই ল'লোঁ। তাইক খুৱাই বোৱাই হ'ল আৰু আনফালে আমাৰ বৌয়ে লৈ আহিছিলে আমৰ চাটনি, আম পিচি পেলাই লৈ আহিছিলে। এইবাৰ প্ৰথম খালোঁ মই, বনোৱাই নাছিলোঁ, তেনেকৈ খাবলৈ মন গৈ আছিলে। বৌয়ে যেনিবা বনাই আনি দিলে আৰু এইখিনি সময় অকণ ব্ৰেক লৈ ল'লোঁ। মই ধুনীয়াকৈ বহি লৈ আম খাই ল'লোঁ আৰু অকণমান সময় নিজেও ৰেষ্ট পালোঁ। আমাৰ ঘৰৰে আম হয়, গতিকে আৰু চিন্তা নাই, যেতিয়া মন যায় তেতিয়া আমি খাব পাৰোঁ। দেখিছেনে, আমি দুইজনীয়ে বহি লৈ খালোঁ। কিবা এটা তেনেকৈ টেঙা চেঙাই হওক বা কিবা এটা তেনেকৈ বনালে ভাল বস্তু আমি দুইজনী সদায় একেলগে খাওঁ। আৰু আনফালে দেখিছেনে, ছোৱালীক অকণমান টেষ্ট কৰাই দিছোঁ। তাই মুখৰ এক্সপ্ৰেশ্যনটো চাওকচোন, ইমান মৰম লাগে ন সৰু ল'ৰা ছোৱালী এনেকুৱা কৰিলে। মই প্ৰায় তেনেকৈ কৰোঁ, কিন্তু জ্বলা নহয় বাৰু, জ্বলা দিয়া হোৱা নাছিলে সেইখিনিত। এইফালে মই টেঙা চেঙা খাই আহিলোঁ আৰু মই আজি বেছি তেনেকৈ একো বনাই থকা নাই। এখন চব্জি বনাইছোঁ, কাৰণ মোৰ বহুত কাম বাঢ়িছিলে। কেক এটা বনোৱাৰ পিছতো সকলোৱে জানে কিমানখিনি বস্তু লেতেৰা হয়, কিমান বাচন লেতেৰা হয়, কিমান খেলি মেলি হৈ যায়। ডাইনিংখনতো গোটেই বস্তুবোৰ ভৰি গৈছিলে, সেইবোৰো ক্লিন কৰি ল'লোঁ। লাহে লাহে বাচন বৰ্তন যিবোৰ আছিল চব উলিয়াই কৰি লৈ টেবুলখন ক্লিন কৰিলোঁ। গোটেই পাকঘৰটোৱে ক'বলৈ গ'লে খেলি মেলি হৈ যায়গৈ, আৰু এইবোৰ যেতিয়ালৈকে মই ক্লিন কৰি নলওঁ মোৰ শান্তি নালাগে। সেইটো কাৰণে এইবোৰ ক্লিন কৰি ল'লোঁ। আৰু এইটো কাম মই মোৰ নিজৰ ভাল লগা কাৰণে কৰোঁ, ফুল যে ৰাখোঁ এইটো। এইফালে এইখন ঠিক ঠাক কৰি ল'লোঁ, মুচি ল'লোঁ গোটেইবোৰ। তাৰপিছতে গেছটোও লেতেৰা হৈছিলে, গতিকে গেছটো চাফা চিকুণ কৰি ল'লোঁ। এইখিনি কাম অলৰেডি মই ৰাতিপুৱা এবাৰ কৰিলোঁ, কিন্তু কেকটো বনোৱাৰ পিছতে অলপ লেতেৰা হৈছিল, সেইটো কাৰণে চাফা কৰি ল'লোঁ। আৰু লগতে বিচনাখন আছিল যে, এইখনো তেনেকৈ কোনো নুশুৱে, কিন্তু এনেই থাকিলেও ধূলি পৰি থাকে যে, সেইটো কাৰণে মাজে মাজে মই বেডশ্বীটখন চেঞ্জ কৰি অকণমান মুচি কুচি দিওঁ। চাফা কৰি থ'লে কেতিয়াবা বহিবলৈ কৰিবলৈ সুবিধা হয়। আৰু বাচনখিনি যিখিনি আছিলে ওলাইছিলে ধুই ল'লোঁ। আনফালে মোৰ ছোৱালীও ধুনীয়াকৈ টোপনি গ'ল, তাইক শুৱাই ল'লোঁ আৰু চাৰিওফালে গাৰু চাৰু দি পেলাই, যাতে মই আঁতৰি গ'লেও তাই পৰি নাযায়। বাৰু মই তাইক এনেকৈ অকলে থৈ নাযাওঁ। এনেকৈ তাই টোপনি গ'ল, আগতে ময়ো অকণমান ৰেষ্ট ল'লোঁ। আজিলৈ আহিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। বাই বাই।